নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ফেব্ৰুৱাৰী 4 তাৰিখ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙক লগ কৰিব বিচাৰিছে নেকি? হোৱাটছআপত মেছেজ দিয়ে আপুনি লগ কৰিব পাৰিব ডিজিপি হৰমিত সিঙক। অসম আৰক্ষীয়ে মুকলি কৰিলে হোৱাটছআপ নম্বৰ। দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। হোৱাটছআপত মেছেজ দি লগ কৰিব পাৰিব ডিজিপি হৰমিত সিঙক। আপুনি আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙক লগ কৰিব বিচাৰিছে নেকি? হৰমিত সিঙক সাক্ষাৎ কৰি দিব পাৰিব পোনপটীয়াকৈ অভিযোগ। অসম আৰক্ষীয়ে মুকলি কৰিলে হোৱাটছআপ নম্বৰ। হোৱাটছআপত বাৰ্তা পঠাওক 6026903488 নম্বৰত, অথবা মেইল যোগেও দিব পাৰিব আপুনি অভিযোগ। মেইল হৈছে dgp.assam.appointment@gmail.com প্ৰেৰণ কৰক বাৰ্তা। হোৱাটছআপত এতিয়া মেছেজ দি লগ কৰিব পাৰিব ডিজিপি হৰমিত সিঙক। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। অসম সাহিত্য সভাই সংখ্যালঘুৰ বুদ্ধিজীৱীক আমন্ত্ৰণ নকৰাৰ অভিযোগ এতিয়া আমচুৰৰ। হিমন্ত বিশ্ব শৰ্মাৰ দৰে সাহিত্য সভাই সাম্প্ৰদায়িক নীতি লোৱাৰ বিস্ফোৰক অভিযোগ আনিলে আমচুৱে। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অসম সাহিত্য সভাক লৈ বিস্ফোৰক অভিযোগ এতিয়া আমচুৰৰ। অসম সাহিত্য সভাই ধৰ্মীয় মেৰুকৰণ কৰাৰ অভিযোগ আহি পৰিছে। 1,30,00,000 মুছলমানৰ কোনো বুদ্ধিজীৱীকে আমন্ত্ৰণ নকৰিলে অসম সাহিত্য সভাই। অসম সাহিত্য সভাত অৱদান আছে সংখ্যালঘু লোকৰ। ভাষা সাহিত্য জীয়াই ৰখাৰ স্বাৰ্থত সংখ্যালঘু সমাজে সংগ্ৰাম অব্যাহত ৰাখিছে। এটা দিছপুৰ নিৰ্দেশতহে এই অধিৱেশন হৈ থকা যেন লাগিছে। সাম্প্ৰদায়িক মনোভাৱ লৈ কিয় পাতিছে সাহিত্য সভা, তাক লৈ প্ৰশ্ন কৰিছে। কি অপৰাধ কৰিছে অসমৰ 1,30,00,000 সংখ্যালঘুৱে? হিমন্ত বিশ্ব শৰ্মাৰ দৰে সাম্প্ৰদায়িক নীতি লৈছেনে সাহিত্য সভাই? এতিয়া অসম সাহিত্য সভাক লৈ বিস্ফোৰক অভিযোগ আমচুৰৰ। দিব লৈছে মুহূৰ্তত পৰৱৰ্তী খবৰ। ৰাজ্যৰ লাখ লাখ মুছলমানলৈ ভাল খবৰ আহি পৰিছে। চৰ্বে বৰাতৰ তাৰিখ ঘোষণা কৰিলে কেন্দ্ৰীয় হিলাল কমিটিয়ে। ৰাজ্যৰ লাখ লাখ মুছলমানলৈ এটা জৰুৰী খবৰ। ঘোষণা কৰা হ'ল পবিত্ৰ চৰ্বে বৰাত। কেতিয়া পালন কৰা হ'ব এতিয়া চৰ্বে বৰাত? ঘোষণা কেন্দ্ৰীয় হিলাল কমিটিৰ। কেন্দ্ৰীয় হিলাল কমিটি অসমে ঘোষণা কৰিলে তাৰিখ 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে ৰাতি পালন কৰা হ'ব পবিত্ৰ চৰ্বে বৰাত। এটা হিলাল কমিটি অসমে ৰাইজক জনায় পবিত্ৰ চৰ্বে বৰাতৰ শুভেচ্ছা। এটা ৰাজ্যৰ লাখ লাখ মুছলমানলৈ এইটো জৰুৰী খবৰ। ঘোষণা কৰা হ'ল এতিয়া পবিত্ৰ চৰ্বে বৰাতৰ। কেতিয়া পালন কৰা হ'ব চৰ্বে বৰাত? ঘোষণা কেন্দ্ৰীয় হিলাল কমিটিৰ। এটা কেন্দ্ৰীয় হিলাল কমিটিয়ে অসমে ঘোষণা কৰিলে তাৰিখ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। বাংলাদেশী যুৱতীৰ মিলি অসমৰ যুৱকৰ এতিয়া কুকাণ্ড। মহানগৰীৰ বিলাসী হোটেলত কি কৰিলে 3 যুৱক যুৱতীয়ে? আৰক্ষীৰ শীৰ্ষ বিষয়াৰ জেৰা এতিয়া। বাংলাদেশৰ এগৰাকী যুৱতীৰ সৈতে অসমৰ 2 যুৱকক আটক কৰে আৰক্ষীয়ে। গুৱাহাটী মহানগৰীৰ এখন বিলাসী হোটেলৰ পৰা আটক কৰিছে 3কে। 3ৱে মিলি অশ্লীল ছবি নিৰ্মাণ কৰাৰ অভিযোগ আহি পৰিছে। উক্ত অভিযোগত 3কে আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। ধৃত যুৱকদ্বয়ৰ নাম ছফিকুল আৰু জাহাংগীৰ আলম বুলি জানিব পৰা গৈছে। ভিছাবিহীনভাৱে অসমত প্ৰৱেশ কৰিছিল বাংলাদেশৰ যুৱতীগৰাকী। বৰ্তমান দিছপুৰ থানাত ৰখা হৈছে যুৱতীগৰাকী। হাতীগাঁও থানাত আৰক্ষীয়ে শীৰ্ষ বিষয়াই জেৰা চলাইছে এতিয়া ধৃত যুৱকদ্বয়ক। বাংলাদেশৰ এগৰাকী যুৱতীৰ সৈতে অসমৰ 2 যুৱকক আটক কৰে আৰক্ষীয়ে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। দুটাকৈ ভূমিকম্পই জোকাৰিলে ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চল। 11:19 আৰু 11:44 বজাত অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি। আপোনাৰো অঞ্চলতো হৈছে নেকি অনুভূত? জনাওক আমাৰ কমেণ্ট বক্সত। দুটাকৈ ভূমিকম্পই জোকাৰিলে ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চল। 3.2 আৰু 3.6 প্ৰাবল্য ভূমিকম্পৰ জোকাৰণি অনুভূত। 11:19 আৰু 11:44 বজাত অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি। প্ৰথমটো ভূমিকম্পৰ ভূমিকেন্দ্ৰিক অৰুণাচলৰ কামেং জিলা বুলি জানিব পৰা গৈছে আৰু দ্বিতীয়টো ভূমিকম্পৰ অভিকেন্দ্ৰ মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ।
11:47 বজাত গোৱালপাৰাৰ লক্ষীপুৰত ভূমিকম্পৰ এতিয়া জোকাৰণি দুটাকৈ ভূমিকম্পৰ জোকাৰিলে ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চল 3.2 আৰু 3.6 প্ৰাবল্য ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আৰু দিব লৈছে মুহূৰ্তত পৰৱৰ্তী খবৰ তৃপ্তিৰে খোৱা ভাত সাজত আছে এতিয়া বিষাক্ত দ্ৰব্য অসমৰ চাউলত ধৰা পৰিছে মাৰাত্মক আৰ্ছেনিক এই ভয়ংকৰ দ্ৰব্যৰ বাবে কিডনী বিকল কেঞ্চাৰ দৰে ৰোগ বৃদ্ধি পোৱা বুলি দাবী কৰিছে এই বিস্ফোৰক তথ্য পোহৰলৈ আনিছে বিজ্ঞানী ডক্টৰ জগন্নাথ বিশ্বকৰ্মাই ভোকৰ ভাত সাজে আপোনাক পেলাব নেকি বিপদত এতিয়া আপুনি তৃপ্তিৰে খোৱা ভাত সাজত আছে নেকি বিষাক্ত দ্ৰব্য অসমৰ চাউলত ধৰা পৰিছে মাৰাত্মক আৰ্ছেনিক অসমৰ ভূগৰ্ভৰ পানীত ধৰা পৰিছে 60 পৰা 70% আৰ্ছেনিক অসমৰ ভূগৰ্ভৰ জলত বিষাক্ত আৰ্ছেনিক মিহলি হৈ আছে কেৱল পানীতেই নহয় পথাৰৰ ধানটোলৈকে সোমাই গৈছে আৰ্ছেনিক ধান গছৰ শিপাই আৰ্ছেনিক শুহি লোৱাৰ ফলত বিষাক্ত হৈছে অসমৰ চাউল এটা বিষাক্ত আৰ্ছেনিক নিয়ন্ত্ৰণ নকৰিলে মৃত্যুৰ উপত্যকাত পৰিণত হ'ব অসম এই বিস্ফোৰক তথ্য পোহৰলৈ আনিছে বিজ্ঞানী ডক্টৰ জগন্নাথ বিশ্বকৰ্মাই ইংলেণ্ডৰ এখন বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান আৰু জলসম্পদ বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী বিশ্বকৰ্মা এটা নগাঁও সন্তানগৰাকীৰ এই গৱেষণা ইতিমধ্যে বিশ্বজুৰি চৰ্চিত হৈছে হোজাই নলবাৰী যোৰহাট আৰু মাজুলী জিলাত আছে আৰ্ছেনিক স্থিৰ হটস্পট এই ভয়ংকৰ দ্ৰব্যৰ বাবে কিডনী বিকল কেঞ্চাৰ দৰে ৰোগ বৃদ্ধি পোৱা বুলি দাবী কৰে এটা ভোকৰ ভাত সাজে আপোনাক পেলাব পাৰে বিপদত গতিকে সাৱধান হওক